Hello students, আজি relation function part 6 আৰম্ভ কৰিম আৰু আজি এটা নতুন টপিক লৈ আহিছো এটো হল আমাৰ composition of function ঠিক আছে composition of function এটা composition of function বুলি ক'লে আমাৰ জেনাৰেলি মনলৈ কি আহে কি হয় compose মানে কি আমাৰ দুটা ফাংশন লগাই দিয়া ঠিক আছে এটা তেনেকুৱাকে ধৰণে আমাৰ ইয়াতো আহিছে খালি আৰু এটা বস্তু আহিছে মনলৈ কি আমাৰ যে অকল যোগ কৰিম বা বিয়োগ কৰিম বুলি ভাবিছো হয় নে বাৰু composition function বুলি ক'লে আমাৰ দুটা ফাংশনৰ যোগফল বা বিয়োগফল বা পূৰণফল মানে এডিশন সাবট্ৰেকশন এন্ড প্রোডাক্ট ডিভিজন এবিলাকে মনত ৰাখে কিন্তু এবিলাক হল কি আমাৰ এলজেব্রা অফ ফাংশনস এবিলাক আমি অলৰেডি পঢ়ি আছো 11 ত এতিয়া ক্লাস 12 ত আমি কম্পোজিশন অফ ফাংশন পঢ়িম আজি কি হয় কম্পোজিশন অফ ফাংশন এটো বিষয় কৈ দিছো ঠিক আছে এতিয়া কম্পোজিশন অফ ফাংশন এটা ফাংশন হ'ব ৰিজাল্টটো কি হবে কম্পোজিশন অফ ফাংশন কি হবে এটা ফাংশন হয় আৰু সেই ফাংশনটো কি চেঞ্জ হ'ব তাৰ প্ৰপাৰ্টি কি হ'ব বা তাৰ কিনো স্পেশাল আছে সেইবিলাক বিষয় আমি আজি পঢ়িম ঠিক আছে এতিয়া প্ৰথমতে মই ডেফিনিশনলৈ নাযাওঁ আজি প্ৰথমতে মই আজি এটা এক্সাম্পল দিলা বুজাইছো ফাৰ্স্ট মন কৰিবা মই এটা ফাংশন ললো f of x f যে ফাংশন ললো fx ললো বলে 2x ঠিক আছে আৰু f of আৰু ফাংশন ললো gx ললো কি লম x + 1 ঠিক আছে fx ললো twice x আৰু gx হচ্ছে আমাৰ x + 1 দুটা ফাংশন দিয়া আছে এতিয়া এই ফাংশন দুটা দিয়া থাকে তেতিয়া হলে আমাৰ কম্পোজিশন কি হ'ব কম্পোজিশন দুটা টাইপৰ বনিব পাৰিব হল ঠিক আছে এটা হল কি আমাৰ gf x ঠিক আছে আৰু এটা হল কি fog আজিকালি কি চলিছে fog চলিছে নাই ঠিক আছে এটো fog চলিছে এতিয়া এই fog x এটা হল gf x এতিয়া gf x আৰু fog x কি হয় মই দেখাই দিম ঠিক আছে gf x means কি হ'ব একো বেলেগ বস্তু নহয় gf x means কি হ'ব g of f of x ঠিক আছে g of f of x আৰু fog x কি হ'ব f of g of x ঠিক আছে এতিয়া সমান কৰা ফাৰ্স্ট চাও মই g of কি বলিছো fx means কি আছিল 2x আছিল 2x পাইলে মই কাৰ্লি ব্ৰেকেট দিছো কাৰ্লি ব্ৰেকেট দিলে বেছি ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া উইদিন কাৰ্লি ব্ৰেকেট মই কি লিখিছো 2x লিখিছো কি হয় লিখিছো fx = 1 দিছো 2x কি আছিল এতিয়া মন কৰিলো g of 2x g of x থাকিলে কি হয় x + 1 হয় ঠিক আছে তো g of twice x হলে কি হ'ব যদি x থাকিলে x + 1 হয় গৈ তলে twice x থাকিলে কি হ'ব আমাৰ 2x + 1 হ'ব ঠিক আছে এতিয়া মন কৰিবা 4x চাম আজিকালি বেছিকৈ তুমি পঢ়ি ন f of gx f লিখিছো what is gx gx আছে কি আমাৰ x + 1 এটো তুমি কালি লগে দিছো ডিস্টিংক্ট হ'বলে কালি লগে নিদিলে কোনে কিছে আমাৰ g of x আছে x + 1 ঠিক আছে এতিয়া f of x + 1 fx কিমান দি আছে f of x থাকিলে হলে 2x হইগে সো f of x + 1 হলে কিমান হ'ব আমাৰ 2 * x + 1 হবনে মানে কি পালোগে এক পালোগে 2x + 2 ঠিক আছে এতিয়া মন কৰা দুটো ফাংশন দিয়া আছে f আৰু g আৰু তাৰ কাৰণে আমি কম্পোজিশন পালোগে এটা পালোগে gf এটা পালোগে fog এই gf টো কি দেখাইছে আমাৰ 2x + 1 আৰু fog টো দেখাইছে আমাৰ 2x + 2 দুটা বেলেগ বেলেগ আও এতিয়া এই দুটা পৰা চাও এতিয়া আমি পঢ়িলো বাৰু এটো পঢ়িলো এটো আমাৰ ইয়াত এটা কি চেঞ্জ হৈছে ইয়াৰ স্পেশালিটি কি হয় মই হেবিলা কথা আলোচনা কৰিম এতিয়া আমি যদি চাও f of দিয়া আছে এটা ফাংশন 2x দিয়া আছে আৰু এটা ফাংশন gx = x + 1 আছে তেতিয়া হলে আমি ইয়াত gf x লিয়ালো fog x লিয়ালো এতিয়া হল কথাটো যে ইয়াত ফাংশনটোৰ কাৰণে x ডোমেইন মানে আৰু কোডোমেইন থাকিব f of x ফাংশনৰ কাৰণে কি থাকিব ডোমেইন কোডোমেইন থাকিব ঠিক তেনেদৰে gx ৰ কাৰণে কি হ'ব ডোমেইন আৰু কোডোমেইন থাকিব ঠিক আছে তেতিয়া হলে কম্পোজিশন যে পালো কিটা তাত ডোমেইন আৰু কোডোমেইন কি হ'ব পাৰে গতিকে তাত ডোমেইন আৰু কোডোমেইন কি হ'ব তাৰ বিষয়ে আমি নেক্সট চাম এতিয়া আমি এটা এক্সাম্পল চাওঁচোন বাৰু আমাৰ f is a function হ'ব লাগে কি লাগিব from a shape to another shape so ধৰি ললো suppose আমি ধৰি ললো f is a function from the shape a to the shape b ঠিক আছে আৰু g ফাংশনৰ কাৰণে কি হ'ব লাগিব ধৰি ললো g is a function from the shape b to the shape c মন কৰিবা ইয়াত b আছে ইয়াত b আছে হ'ব এটা চাবা এতিয়া মই যদি চাও ফাংশন f আৰু g তাৰ কাৰণে কম্পোজিশন কি হ'ব gf কি হ'ব এটো চাম আমি এতিয়া ইয়াত আমাৰ ডোমেইন কি হৈছে a কোডোমেইন কি আছে কি b মানে ফাংশন f ৰ ডোমেইন হৈছে a আৰু কোডোমেইন হৈছে b সিমিলাৰলি ফাংশন g ৰ কাৰণে কি হৈছে b সেটটো কি হৈ আছে ডোমেইন হৈ আছে আৰু c সেটটো কি হৈছে কোডোমেইন হৈ আছে
তেতিয়া হলে আমাৰ গফ x যদি উলিয়াবলৈ যাওঁ তেতিয়াহলে কি হ'ব সাপোজ মই ধৰি ললো সেট লৈ ললো এইটো সেট a আৰু এইটো ললো b ঠিক আছে এতিয়া এই সেটটো কি আছে ধৰি ললো এলিমেন্ট 1 2 3 4 এতিয়া f of x কিমান দিয়া আছে পাৰ্চেন্ট দিয়া আছে এটো যদি b লও তেতিয়া হলে কি হ'ব লাগিব 2 1 is 2 2 is 4 6 8 মন কৰবা 1 লগত 2 আছে 2 লগত 4 আছে 3 লগত 6 আছে আৰু এছে আমাৰ 4 লগত 8 আছে এতিয়া এটো কি ফাংচন f এটো কি আছে আমাৰ f f is set a function from a to the set b এতিয়া b সেটৰ কাৰণে চাও বাৰু সৰি g সেটৰ কাৰণে চাও g ফাংচনৰ কাৰণে চাও এতিয়া মই c লৈছো g is a function from কি আছে b to the set c so this is so c লও তেতিয়া কি আছে x + 1 এটা হ'ব 3 5 3 5 7 9 ঠিক আছে তেতিয়া হলে এটো কি আছে সচন বাৰু g of x মানে বাৰু g of 2 3 মানে বাৰু আমরা চেক কৰি চাবা ফৰমান চাও f of 1 চাও f of 1 কিমান হ'ব twice x is 2 into 1 it is 2 আহিব f of 2 চাও 12 into 2 is 4 আহিব 2 is 6 আহিব আৰু 2 4 is 8 ঠিক আছে এটা চাও ফাংচন g কাৰণ চাও g কিমান আছে g of 2 কিমান হ'ব g of x মানে x + 1 হয় so g of 2 হয় মানে 2 + 1 is 3 g of 4 হয় মানে 4 + 1 is 5 g of 6 হয় মানে আমাৰ 7 আৰু g of 8 হলে 9 হ'ব ঠিক আছে এতিয়া সাটা কম্পোজিশনটো কি হ'ব এতিয়া মই এইখিনি চেক নাছাগে মই fx আৰু gx চাই পেলাই মই কম্পোজিশনটো লিখাম ফৰ এতিয়া আমি গফ x উলাই যাওঁচোন গফ x টো কি হ'ব গফ x means simply কি হ'ব g of f of x হয়নে g of f of x এতিয়া g fx means কি আছে twice আছে সো কিমান পাবগে আমাৰ g of 2x ঠিক আছে এতিয়া g of 2x means কি আছে g of x হলে হয় x + 1 so g of twice x হলে কেন হবে আমাৰ twice x + 1 ঠিক আছে এতিয়া আমি gf x পালোগে twice x + 1 হিচাপে পালোগে it is gf of x is equal to 2x + 1 এতিয়া মন কৰা ইয়াত x টো কি হ'ব এতিয়া twice x + 1 পালোগে gf of x মন কৰিব ভালকে এতিয়া gf x টো কি বুজাইছে সচন মই মন কৰা ইয়াত যদি চাও x টো যদি বহাই চাও ইয়াৰ পৰা বহাই চাও x যদি 1 বহাও 2 into 1 2 + 1 it is 3 it was not 3 যদি 2 বহাই চাও 2 বহাই চাও 2 বহাই গলে 2 to the 4 + 1 কেন হবে 5 যদি 3 বহাই চাও 2 to the 6 + 1 it is 7 হৈছে নে বাৰু আৰু 4 বহাই চালে কেন হবে 9 সো কি গম পালো gf of x is equal to twice x + 1 টো কি বুজাইছে তাৰ x টো কি হৈ আছে 8 হৈ আছে মানে ইয়াৰ ডোমেইন টো কি হ'ব এই ফাংচন ডোমেইন কি হ'ব আমি x বিলাক লৈছো 1 2 3 4 এটা লৈ আছে আৰু তাৰ কোড ডোমেইন কি পালগে ৰিজাল্ট কি পাইছিলে 3 5 7 9 সো ইনপুট দিছো আউটপুট এটো দিছো ইনপুট আউটপুট পাইছো এটো মানে কি গম পালো যে gf of x is a function gf of f is a function from the set a to the set c এতিয়া আমি কম্পোজিশনৰ ডেফিনিশন লৈ যাব পাৰো ঠিক আছে আচ্ছা let f is a function from a to b and g is a function from b to c b two functions then composition of f and g denoted by gf is defined as the function gf the function from a to c given by gf x is equal to কি হবগে g of f of x for all x belongs to the set capital A মানে আমি যদি ডায়াগ্রামটা যদি আকি চাও এটা ফাংশন আছে a আৰু a পৰা b লে এটা ফাংশন আছে কি আমাৰ f আৰু এটা আছে c আৰু g is a function from b to the set c ঠিক আছে তেতিয়া হলে composition of f and g তা কি আমরা gf x বুলি লিখিম আৰু হবই কি আমাৰ gf x ফাংশনটো কি হবে a to the set c মানে আমাৰ gf x টো কোৰ পৰা কৰি যাব a to the set c এটো কি আমাৰ gf x এতিয়া আমি এটা एग्जांपल লৈছাম এটো এক্সারসাইজ 1.3 কোশ্চেন নম্বৰ 3 টো হয় 3 2 নম্বৰ কোশ্চেন টো function fx is given as 8x³ and gx is given as x to the power 1/3 then find gf and form ঠিক আছে এটা সাম সলিউশন সাম ফার্স্ট আমরা লাগে gf লাগে gf of x হইছো তেনে কি পাবো আমাৰ বাই ডেফিনিশন কি আছিল g of
f of x হয় না ঠিক আছে এতিয়া g of f of x কিমান ছিল 8x কিউব আছিল 8x কিউব ঠিক আছে এতিয়া g of 8x কিউব gx কিমান দি আছিল x to the power 1/3 মানে g এটা হচ্ছে সাউন্ড হলে 8x কিউব to the power 1/3 হ'ব so 8x কিউব whole to the power 1/3 ঠিক আছে এতিয়া যদি সাম হয় ইয়াত কি হ'ব পাৰি 2x whole cube লিখিব পাৰিম 8x কিউব টো হল মই এটাকে কালিলৈকে ৰাখি দিছো দেই 2x whole cube লিখিব পাৰিম বাৰু 8x কিউব টো ঠিক আছে আৰু ওপৰত কাছে আমাৰ পাৱাৰ 1/3 আছে so 3 3 কেনসেল হ'ব থাকিলে কিমান আমাৰ 2x so কি পালকে of x পালকে আমাৰ 2x now for william here for x means কি হ'ব আমাৰ f of g of x হয় না f of gx means কি আছিল x to the power 1/3 x to the power 1/3 এটা হচ্ছে আমাৰ gx হ'ব এতিয়া f of x হলে কি আছিল 8x কিউব আছিল সো এটা f of x to the power 1/3 হলে কিমান হবে 8 into x to the power 1/3 আছিল নহয় whole cube হয় না 8x কিউব কোন কৰিবা 8 ৰ ওপৰত x কিউবৰ ওপৰত x ৰ ওপৰত কিউব আছে গতিকে এৰ ওপৰত নাই গতিকে সেই কাৰণে মই x to the power 1/3 ওপৰত লিখিছো সো এইটো কাৰ্লিলৈকে দিলে বেছি ভাল হ'ব তাহলে হাও অৰ্থাৎ কিমান পালোগে 8 into x to the power 1/3 to the power 3 হলে x এপৰ কিমান 8x পালোগে এপৰ কিমান আমাৰ 2x গতিকে এইটো cos x আৰু cos x মই আশা কৰিছো তোমালোকে আজি কম্পোজিশন ফাংশন ভালকৈ বুজি পাইছা নেক্সট তোমালোকে নেক্সট ভিডিঅ চাবা তাৰ এক্সাম্পল সৰি এক্সাৰসাইজ কৰিব লাগিব আমি